আজি কলেজত বিশেষ অতিথি চোৱাচোন চোৱা চিনি পাইছা নাই কোৱা কলেজৰ কনফাৰেন্স হলটোত আজি মিটিং চবেই বাট চাই ৰৈ আছে কাৰণ আজি যাকে তুমি নুসুধা চবেই এটা কথা ক'ব গহপুৰত ইতিহাস থিয়েটাৰ হৈ আছে আৰু থিয়েটাৰখনত যতীন দা আছে সেই সুযোগতে তেওঁক আমাৰ কলেজলৈ নিমন্ত্ৰণ জনোৱা হৈছিল আহিব বুলি গম পায়ে পুৰণি সেই নায়ক চুৰেণ চোৰৰ পুতেক আৰু হিয়া দিয়া নিয়া আদি ছবিবোৰ যেতিয়া দেওবাৰে টিভিত দিয়ে সেই দিনকেইটালৈ মনত পৰিছিল ব্যস্ততাৰ বাবে তেখেতৰ অলপ পলম হৈছিল বাট এই উৎপতীয়া মনটোৱে জানো ইমানখিনি ধৈৰ্য ধৰিব পাৰিব লগৰটো আগতে যতীন দাৰ লগত বোলো মোৰ ভাল চিনাকি বুলি কৈ পিনি ইনষ্টাগ্ৰামত দিলো মেছেজ ফ্ৰণ্টত যেতিয়াই দেখিলোঁ লগত মেছেজকেইটা ডিলিট কৰিছোঁ ফুকননি মানে মোৰ মা এই যতীন দাৰ আকৌ বম ফেন মাকো সুযোগতে ভিডিঅ' কল কৰি এবাৰ মাজতে দেখাইছিলোঁ আজিলৈকে টেলিভিছনৰ পৰ্দাৰ আঁৰত দেখি থকা এই ব্যক্তিজনক সন্মুখত পাই অলপ বেলেগ এটা ফিল হৈছিলে কিন্তু মাহঁতৰ নিচিনাকৈ ইমানো দীঘলীয়া কোৱা নাই যে কেনেকৈ নদী পাৰ হৈ খালী ভৰিয়া বস্তাত মাহঁতে গৈ পিনি পঢ়িছিলে বাট মোৰ লগত মিলা কথা এটা কিন্তু ক'লে এইডোখৰতে আমাৰ মিটিং সমাপ্ত হ'ল আৰু আমাৰ কানি কাপোৰ কলা হ'ল আমি ঘৰলৈ গুচি আহিলোঁ চবৰ পৰা এখন দুখন ফটো মাৰিলোঁ আৰু বাকী এইডোখৰলৈকে ভিডিঅ'টো চালাই যেতিয়া ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে বৰ এলাহ কৰা ছাবস্ক্ৰাইব কৰিবলৈ কৰি দিয়া ইছ গৰীব কা কুছ ভালা হৈ যায়গা জীৱনটো ষ্ট্ৰাগলবিলাক বাঢ়িয়ে গৈছে